নমস্কাৰ সকলোকে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে, ময়ো ভালে আছোঁ। প্ৰথমতে আপোনালোকক সুপ্ৰভাত জনাইছোঁ। আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা শুই উঠোতে অলপ দেৰি হ'ল, যিহেতু আজি দেওবাৰ। উঠিয়ে প্ৰথমতে বিচনাখনে পাৰি ল'লোঁ আৰু কামত লাগিবলৈ ধৰিছোঁ। আৰু যিহেতু ঘৰত আটাইকেইজন থাকিলে কামো বেছি হয়, প্ৰথমতে বিচনাখন পাৰি লৈছোঁ। বহুদিনৰ পৰা ভিডিঅ' দিম বুলি ভাবি আছোঁ, কিন্তু সময় মিলাব পৰা নাই। যিহেতু মই প্ৰথমতে ভাড়া ঘৰত আছিলোঁ আৰু এই কোৱাৰ্টাৰটোলৈ নতুনকৈ আহিছোঁ। বহুতো কাম হৈছে, বস্তুবিলাক ভালদৰে চিডিল কৰিবই পৰা নাই। ভাবিছোঁ লাহে লাহে আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক আগবঢ়াই থাকিম। চাওকচোন চেয়াৰখনত বাবুৱে কেনেদৰে বহি আছে কম্বলৰ তলতে। এনেদৰে মই বিচনাখন পাৰি ল'লোঁ। ৰাতি ইয়াত গৰম, যিহেতু গৰম হ'লেও পাতল কম্বল এখন লাগে ৰাতি ফেন চলালে। সেইকাৰণে কম্বলখিনিও এনেদৰে জাপি ল'লোঁ। যিহেতু কোৱাৰ্টাৰটোত দুটা বেডৰুম, এই বেডৰুমটো বিচনাখন পাৰি মই এইটো বেডৰুমৰো বিচনাখন পাৰিবলৈ লৈছোঁ। এইফালে মানুহজনেও উঠিছে, যিহেতু সদায় ৰাতিপুৱা সোনকালে উঠে। আজি দেওবাৰ বুলি তেখেতৰো দেৰি হৈছে। উঠিয়ে পানী এগিলাচ লৈছে আৰু বাবুও এনেদৰে আছে, সিহঁতৰো স্কুল বন্ধ আজি। এইখন বিচনাও এনেকৈ মই পাৰি ল'লোঁ আৰু গোটেই ৰুমটোত মই এতিয়া ঝাৰু লগাই ল'ম। প্ৰথমতে মাইকী মানুহবিলাকৰতো এইবিলাকেই কাম। ৰাতিপুৱাৰ সময়খিনি ভাবিলোঁ আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আমিনো আৰু কি বেলেগ ভিডিঅ' বনাম। গোটেইকেইটা ৰুমতে মই ঝাৰু লগাই ল'লোঁ। প্ৰথমতে ইহঁতে আমাৰ কিবা কিবি বাবুৱে কেঁচিৰে কাটি থাকে, ঘৰটো লেতেৰা কৰি থাকে। ইমান বাৰ যে ঝাৰু লগাব, চাওকচোন কাগজৰ টুকুৰা। মই গোটেইকেইটা ৰুমতে ঝাৰু লগাই আগফালৰ বেলকনিটো একেলগে সাৰি ল'ম। বতাহ আহি থাকে আৰু গছৰ পাতবোৰো পৰি থাকে। বেলকনিটো সাৰি লওঁ, যিহেতু মই ইয়াতে কাপোৰবোৰ শুকাওঁ। চাফ চাফাই হৈ থাকিলে নিজৰে ভাল লাগে দিয়কচোন। মই এইখিনিতে কাপোৰবোৰ শুকাওঁ। কিবা কিবি মেলিবলৈ হ'লে ৰেচন এইবিলাকো ইয়াতে মই শুকাওঁ। গতিকে এইখিনিও মই সদায় এনেদৰে ঝাৰু লগাওঁ। বেলকনিত ঝাৰু লগাই উঠি মই আগফালটো সাৰিবলৈ আহিলোঁ আৰু প্ৰথমতে মই চিৰিকেইটা এনেকৈ সাৰি ল'লোঁ। কোৱাৰ্টাৰত থাকিলেও কিন্তু সদায় সাৰিব লাগে আৰু এনেকৈ ধূলিবোৰ আহে নহয় ভৰিৰ খোজত। আগফালটো মই এনেকৈ সাৰি ল'লোঁ। এইফালে মানুহজনেও দেওবাৰ কাৰণে বাথৰুমটো অকণমান চাফ চাফাই কৰি আছে আৰু দেউতাকক দেখি বাবুও কাম কৰিবলৈ আহিছে। সি কাম কৰিবনে কাম বঢ়াবহে, কাপোৰবোৰ লেতেৰা কৰিব। চাওকচোন সিও চাৰ্ফ লৈছে, লগাইছে আৰু চাফা কৰিবলৈ আহিছে। দেউতাকে যেনেদৰে কৰিছে সিয়ে থাকে লক্ষ্য কৰি আছে আৰু চাফ চাফাইত লাগি গৈছে। ইফালে মই ঘৰটো মুচিবলৈ ল'লোঁ। গোটেই ঘৰটো মই এনেকৈ মুচি ল'লোঁ। আৰু গা পা ধুই পূজা কৰিলোঁ। পূজা কৰি ইফালে তুলসী আছে, তুলসীটো ধূপ লগাই চিধি কিটচেনলৈ বুলি আহিছোঁ। যিহেতু মানুহজনো বজাৰলৈ যাব, গতিকে কিবা এটা খাই গ'লে ভাল লাগে। দেৰি হয়, বজাৰখনো একেবাৰে ওচৰত নহয়। প্ৰথমতে মই পিঁয়াজখিনি কাটি লৈছোঁ আৰু 3টা বিলাহী লৈছোঁ। বিলাহীখিনিও কাটি ল'ম, কাৰণ মই অতি সোনকালে হোৱাকৈ অকণমান পিঁয়াজ আৰু বিলাহীৰে চব্জি বনাম বুলি ভাবিছোঁ। এতিয়া বিলাহীখিনিও মই কাটি ল'ম ধুনীয়াকৈ আৰু কেৰাহীটোত মই চব্জিখন পাতি দিছোঁ। পিঁয়াজ দিছোঁ আৰু বিলাহী অতি সহজতে হয়, কম সময়তে। যিহেতু উঠোতেও দেৰি হৈছে, বেলেগ চব্জি বনোৱা নাই। পিঁয়াজ আৰু বিলাহীৰ চব্জিখন মই এনেদৰে বনালোঁ ইফালে, আৰু আটা লগাইছোঁ। আটা লগাই কেইখনমান পুৰি বনাম বুলি ভাবিছোঁ।
হালধি নিমখ দি দিলোঁ। বেলেগ মছলা একো দিয়া নাই, ৰাতিপুৱাৰ সময় আৰু ঘৰতে যিহেতু আমি ঘৰৰ মানুহকেইটাই খাম। আৰু এই পুৰিৰ কাৰণে মই বেলি আছোঁ, আটা লগাইছিলোঁ। কেইখনমান পুৰি বনালোঁ। ইফালে মানুহজন আৰু বাবুক মই খাবলৈ দিছোঁ। বাবুও যাব দেউতাকৰ লগত বজাৰলৈ। সদায়তো ৰুটি চব্জি বনাই থকাই যায়। ইফালে মানুহজনক আৰু বাবুক পঠিয়ালোঁ আৰু মুনুকো অকণমান খাবলৈ দিম বুলি ভাবিলোঁ আৰু তাইকো এখন প্লেটতে সজাই ল'লোঁ। তাই সুধি আছোঁ গাখীৰ খাবনে চাহ খাব, একো নাখায় বোলে, সেয়ে হ'ব। আৰু এতিয়াহে মই পানী এগিলাচ খাবলৈ লৈছোঁ। আৰু মেচিনতে কাপোৰকেইটা ধুইছিলোঁ, কাপোৰকেইটা ৰ'দত শুকাবলৈ বুলি উলিয়াই লৈছোঁ। আৰু এইখিনিয়ে মোৰ ৰাতিপুৱাৰ ৰুটিনখন আপোনালোকক দেখুৱালোঁ ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব। আৰু যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আগলৈ মই নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আজিলৈ ধন্যবাদ।